महूरिपारानिफ्राय बाङालिपारासिम थांनाय लामा बानायनायनि अन्थाइ खाम्फा गायसनदों। गोबाव समनिफ्रायनो तामुलपुर जिल्लानि सुक्लाय सेरफांनि महूरिपारा नावकाटा आरो बाङालिपारा ओनसोलनि रायजोफोरनि थाखाय महूरिपारानिफ्राय बाङालिपारासिम थांनाय लामानि गाज्रि थासारिया जेंनायाव खोख्लैबोदोंमोन। नाथाय दिनै बे जेंनाया जोबनायनि लामायावसै। दिनै महूरिपारानिफ्राय बाङालिपारासिम थांनाय लामाखौ बानायफिननायनि अन्थाइ खाम्फा गायसनो बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा। असमाला बिथांखिनि दारै बानायनो गोनां बे लामानि अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लादोंमोन मन्त्रि जयन्त मल्ल बरुवा, EM गणेश कछारी, बारग' EM रनेन्द्र नार्जारी, बारग' MLA इमानुएल मुसाहारि, MCLA भजन दास आरो BJP BPFनि गुबुन गुबुन दैदेनगिरिफ्रा। আমি BTC 4টা ৰাস্তা আসামালা আণ্ডাৰত উদ্বোধন কৰিব আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে আৰু আমি একেলগে BTC টোটেল 6টা আছে। হয়তো আমি অলপ আগত এটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ, এইটো সেকেন্ড, থাৰ্ড আৰু ফৰ্থ 4টা আছে মুঠতে। খুব ভাল আঁচনি আসামালা। হ'ব, থেংক ইউ। BTC অঞ্চলত কেইবাটাও উন্নয়নমূলক কাম আমি শুভাৰম্ভণি কৰিলোঁ। ৰৌতা অঞ্চলত আজি এখন নতুনকৈ স্পৰ্টছ একাডেমীৰ কাম আৰম্ভ কৰা হ'ল, য'ত 171 কোটি টকা ব্যয়েৰে এখন স্পৰ্টছ একাডেমী নিৰ্মাণ কৰা হ'ব। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, মই আৰু আমাৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আমি তাক শিলান্যাস কৰিলোঁ। তাৰ পিছতে BTC অঞ্চলৰ 4টাকৈ অসমমালাৰ ৰাস্তাৰ শিলান্যাস আজি কৰিছোঁ। এতিয়া এইটো 2 নম্বৰ ৰাস্তা আৰু ইয়াৰ পিছত আৰু 2টা ৰাস্তা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে অসমমালাৰ ৰাস্তাসমূহ নিৰ্মাণ হৈছিল যথেষ্ট পথ যোগাযোগৰ উন্নয়নৰ কাৰণে, আৰু এই অসমমালাৰ ৰাস্তাই অসমৰ যোগাযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন কৰিছিল। আৰু আজি যি 4টা অসমমালাৰ ৰাস্তাৰ শিলান্যাস কৰা হৈছে, এই 4টা ৰাস্তা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 4টা ৰাস্তাই BTC অঞ্চলৰ যোগাযোগ ব্যৱস্থাটো বহুতখিনি উন্নত কৰিব।